হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল আফ্ৰিন কেকছ। আজি এটা নতুন ৰেচিপিৰ সৈতে মই আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজিৰ ৰেচিপিটো আছিলে চকলেট কেকৰ ৰেচিপি, যিটো ষ্টেপ বাই ষ্টেপ মই আপোনালোকক শেষলৈকে দেখুৱাই যাম আৰু আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ। যিহেতু চকলেট স্পঞ্জটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ, গতিকে ভাবিলোঁ আজি ষ্টেপ বাই ষ্টেপ শেষলৈকে দেখুৱাই যাম। যিহেতু মই আজি বেচিক স্পঞ্জটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, যিহেতু মই আজি দুটা কণীৰে বনাই দেখুৱাম। প্ৰথমে মই দুটা কণী এনেকৈ বইল এটাত ভাঙি ল'লোঁ। আজি কেকটো মই হেণ্ড বিটাৰ সহায়তে বনাই দেখুৱাম। যিহেতু ধৰক স্পঞ্জটো সদায় আইচিং কৰিবৰ কাৰণে অলপ স্পঞ্জটো কোমল লাগে আৰু লগতে 3 টাইম কেক হিচাপেও খাব পাৰিব। লগতে মই হাফ কাপ চেনি ল'লোঁ, যিখিনি মই পিচা চেনি লৈছিলোঁ, গুড়া কৰি আগতেই থোৱা আছিলে। এতিয়া মই বিটাৰটো মই প্ৰথমতে আপোনাৰ বিটাৰটোত যিমান ধৰক স্পীড আছে, মোৰটোত 5 আছে, গতিকে মই প্ৰথমে 2 দি এনেকৈ অলপমান মই কণীখিনি অলপ ফুলি যাবলৈ এনেকৈ মাৰি থাকিম। অলপমান যেতিয়া কণীখিনি দেখিব এনেকৈ অলপ ফেন উঠা নিচিনা হ'ব, তেতিয়া লাহে লাহে চেনিখিনি যোগ কৰি যাব পাৰিব। প্ৰথমতে চেনিখিনি দি পেলাই কণীকেইটা নিফিটিব, নহ'লে কণীৰ যিটো টেক্সচাৰ আমি যিটো পাব লগা, সেইটো মানে ক্ৰিমি টেক্সচাৰ এটা লাগে, সেইটো কিন্তু নহ'ব। গতিকে এইটো কথা ধ্যান ৰাখিব। এতিয়া মই এইখিনি 2-3 মিনিটমান ভালকৈ মাৰি ল'ম। দেখিছে লাহে লাহে অলপ ক্ৰিমি টেক্সচাৰ এটা হৈ পৰিছে। এতিয়া মই বিটাৰটো অলপ অফ কৰি ল'ম, কাৰণ চেনিখিনি যদি ঘপককৈ বিটাৰটো চলি থকা অৱস্থাত দিয়া যায় মুখলৈ উৰি যাব। গতিকে মই সেইখিনি মনত ৰাখি লাহে লাহে অলপ চেনিখিনি মই ইয়াত এড কৰিলোঁ। গোটেই চেনিখিনি হয়তো আজি মই নিদিম, কাৰণ দুটা কণীত হাফ কাপ দিলে অলপ বেছিয়ে মিঠা হৈ যায়, যিহেতু মোৰ কেকটো অলপ মিঠাটো কম লাগে। আৰু যদি বেছি চেনি খাওঁ বুলি ভাবে বা মিঠাটো অলপ লাগে, তেতিয়া আৰু গোটেইখিনিয়ে দি দিব পাৰিব। কিন্তু মই এই 240 ml কাপটোৰ আধা কাপকৈ অলপ কমাই দিলোঁ আৰু। এতিয়া এইখিনি 5 মিনিটমানৰ কাৰণে ভালকৈ বিট কৰি গ'লোঁ, কাৰণ যিহেতু এটা মোৰ ক্ৰিমি টেক্সচাৰ লাগতিয়াল আছিলে স্পঞ্জটোৰ কাৰণে। হেণ্ড উইস্কাৰৰ সহায়ত এইখিনি ফিটিব চেষ্টা নকৰিব, কাৰণ হেণ্ড উইস্কাৰৰ সৈতে এইটো কিন্তু নহ'ব, যিটো বেছিক মই স্পঞ্জ দেখাই আছোঁ। চকলেট স্পঞ্জ কেকটো যিটো মই এগলেছ হয়, সেইটো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম পিছৰ ভিডিঅ'ত। গতিকে মই আজি যিটো বেচিক স্পঞ্জ সেইটোৱে দেখুৱালোঁ। যিহেতু আজিকালি এগলেছটোৱে চলে, গতিকে এগলেছ স্পঞ্জটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বাৰু। এতিয়া ইয়াত মই ৰিফাইন 1 টেবুল স্পুন দিলেও হৈ যাব, যিহেতু চাহ খোৱা চামুচৰ ডাঙৰ চামুচখনে দিলেও হ'ব, যদি টেবুল স্পুন চামুচখন নাই। এনেকৈ মই দি ৰিফাইন দিয়াৰ পাছত বেছিকৈ ফিটি নাথাকিব, 2 মিনিটমানৰ পিছতে এনেকৈ অফ কৰি চাওক টেক্সচাৰটো এটা ক্ৰিমি ফৰ্মত হৈ গৈছে। এতিয়া মোৰ বিটাৰৰ কাম নাই, গতিকে বিটাৰটো মই আঁতৰাই ৰাখিলোঁ। এতিয়া মই ইয়াত এড কৰিম শুকান সামগ্ৰীখিনি, যিখিনি মই ময়দা, বেকিং পাউডাৰ আৰু যিহেতু এই চকলেট কেক বনাম, গতিকে চকলেট কেক বনাবলৈতো ধৰক কোকো পাউডাৰ ইউজ কৰিবই লাগিব। কিছুমানে অৰিঅ' বিস্কুট ইউজ কৰে, সেইটো এটা মেথডটো বেলেগ হয়। কিন্তু আজি মই যিটো কেক বনাব গৈ আছোঁ, সেইটো আপুনি কোকো পাউডাৰ ইউজ কৰিবই লাগিব। এতিয়া মই যিখিনি বাচা চেনি, এইখিনি মই এনেকৈ টেমা এটাত ভৰাই ৰাখোঁ, যিহেতু পিছত মই আকৌ কেক বনাবৰ কাৰণে সুবিধা হয়। এতিয়া মই একেটা কাপৰে হাফ কাপ ময়দা ল'লোঁ। ময়দাখিনি আজি গোটেইখিনি লাগতিয়াল নহ'ব, কাৰণ যিহেতু মই যিখিনি ময়দা মই কমালোঁ, তাৰ জোখত মই কোকো পাউডাৰ দি দিম এনেকৈ। যদি কালাৰটো অলপ বেছি ডাৰ্ক কৰিব বিচাৰে, তেতিয়াহ'লে 2 চামুচ দিব, আৰু যদি অলপ কম কালাৰটো হ'লেই হয়, যিহেতু 3 টাইম কেকত খাব লাগে, তেনেকুৱা হ'লে অলপ 1 চামুচ দিলেও হৈ যায়। হেণ্ড উইস্কাৰডাল দি এনেকৈ লাহে লাহে শুকান সামগ্ৰীখিনি মই ভালকৈ ফিটি গ'লোঁ।
হেণ্ড উইস্কাৰডাল ব্যৱহাৰ কৰোঁতে এটা কথা মনত কৰিব যে বেছিকৈ লৰাই দিলে কিন্তু স্পঞ্জটো বহি যাব পাৰে, কাৰণ কণীৰ যিটো মই টেক্সচাৰ ক্ৰীমি এটা টেক্সচাৰ আনিলোঁ বিটাৰ দি মাৰি, সেইটো বস্তু কিন্তু নহ'ব। গতিকে এনেকৈ লাহে লাহে ফিটি ফিটি ভালকৈ ময়দা আৰু যিখিনি শুকান সামগ্ৰী ব্যৱহাৰ কৰিলোঁ ইয়াত সেইখিনি মিক্স কৰি যাব। এটা কথা কেকত মই একে শেষতহে বেকিং পাউডাৰ দিওঁ, কাৰণ বেকিং পাউডাৰটো যদি আপোনালোকে আগেই দি দিয়ে তেতিয়াহ'লে কিন্তু কেকটো মানে যিটো কণীয়ে এটা ফুলাই পেলাই কেকটো, সেইটো কিন্তু নহয়। বহুতৰে কেকবোৰ কি হয় তুলি দিয়াৰ পাছত যেতিয়া হৈ যায় তাৰপাছত দেখে মানে যিটো ফুলি আহে কিন্তু বহি যায়, গতিকে সেইবোৰ নহ'বৰ কাৰণে কিছুমান ফ'ল' কৰিব লগা হয়। এতিয়া মোৰ যিহেতু হৈ গৈছে, গতিকে এতিয়া মই এটা টিফিনতে, যিহেতু দুটা কণীৰ অলপ সৰুৱে হয় কিন্তু এইটো কিন্তু যদি স্পঞ্জটো দি বনাব পৰা যায় আধা কেজি কেকেই হৈ যায়, কাৰণ ক্ৰীমো দিয়া যায় ইয়াত। গতিকে এতিয়া এইখিনি মই এটা অভেনত তুলি দিলোঁ, যিটো মই আগাৰো অভেন ইউজ কৰোঁ OTG, আৰু ইয়াত মই 180 ডিগ্ৰীত কেকটো মই বহাই দিম। ধৰক 40-50 মিনিটমান দিলেই হৈ যায়। OTG কেনেকৈ ইউজ কৰে মই আপোনালোকৰ লগত পিছৰ ভিডিঅ'ত শ্বেয়াৰ কৰিম। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, হেল্পফুল বুলি ভাবে, তেতিয়াহ'লে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক স্পঞ্জটো মানে ধুনীয়াকৈ হৈ গৈছে আৰু মোৰ হোৱা যেনেই লাগিছে, কিন্তু এটা লিপষ্টিকৰ সহায়ত চাই লওঁ, কাৰণ যদি ভিতৰত কেঁচা থাকে মিশ্ৰণ লাগি আহিবই, নাই অহা, গতিকে মোৰ স্পঞ্জটো প্ৰায় হৈ গৈছে। এতিয়া মই আজি মানে এটা মোৰ ভুল হৈ গ'ল, কি হ'ল স্পঞ্জটোৰ বেক চাইডে মই যিটো মানে বাটাৰ পেপাৰ লগাব লাগিছিলে মোৰ যিহেতু নাছিলে, কাৰণ মোৰ ডেইলি অৰ্ডাৰ থাকে, গতিকে ধৰক কেতিয়াবা মোৰ কি হয় আনিবলৈও দিগদাৰ হয়, কাৰণ গাঁৱত থাকোঁ আৰু নগাঁও গৈ আনিব লাগে। গতিকে মই কাগজ ঘৰতে যিটো পোৱা যায় বগা কাগজ এখিলাকে দি পেলাই মই বনালোঁ, গতিকে মোৰ ছাইডটো অলপমান খনা-খনি হ'ল। এয়া চাওক মই টেক্সচাৰটো কাটিয়ে দেখুৱাই দিছোঁ অলপ। যদি আপুনি ভাবে এইটো কেক মানে টি টাইম হিচাপে খাব পাৰিব, আৰু লগতে যদি ভাবে আইচিং কৰিম তেনেকৈও কৰিব পাৰিব, কাৰণ আইচিং কেকতো ব্যৱহাৰ কৰিব পাৰিব, একো কথা নাই। এয়া চাওক মই পিচ কৰি দেখুৱাইছোঁ। যদি মোৰ চেনেলটো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব। সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।